অসম মিজোৰাম সীমান্তত সংঘটিত হোৱা ঘটনাটোৰ বাবে অতি দুখ পাইছোঁ, লাজ পাইছোঁ। ঘটনাটোত অসম আৰক্ষীৰ যি 5জনকৈ জোৱান নিহত হ'ল তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু ইয়াত আঘাতপ্ৰাপ্ত হোৱা সকলোৰে আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নিহত হোৱা পৰিয়ালকেইটা বৰ্তমান সময়ৰ অৱস্থাৰ কথা ভাবি সঁচাকৈ বৰ দুখ লাগিছে, কাৰণ এজন আৰক্ষী বিষয়াৰ জীয়ৰী হিচাপে সৰুৰে পৰা একেবাৰে কাষৰ পৰা এনেধৰণে আৰক্ষী আৰু আৰক্ষী পৰিয়ালসকলে সন্মুখীন হোৱা এই মুহূৰ্তবোৰত দুখ কষ্ট ত্যাগ বা পৰিস্থিতিৰ লগত যিদৰে মোকাবিলা কৰে এইবোৰ দেখি আহিছোঁ আৰু সেই পৰিয়ালকেইটালৈ গভীৰ সমবেদনা জনাইছোঁ। এই সময়ত বিভিন্ন প্ৰশ্ন মনত উদয় হৈছে, কাৰণ যিখিনি সময়ত সমগ্ৰ বিশ্বই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ একতা ভাতৃত্ববোধৰ কথা আনৰ আগত উদাহৰণ দিয়ে, যিখিনি সময়ত অলিম্পিকৰ মেডেলটো আমি আমাৰ বুলি উত্তৰ পূৰ্বাঞ্চলৰ বুলি গৌৰৱত আত্মহাৰা হৈছোঁ, সেই সময়বোৰত এনে কথাই সঁচাকৈ মনত বৰ দুখ দিয়ে। মই বিশ্বাস কৰোঁ যে এইবোৰ সমস্যা নিশ্চয়কৈ আমি এটা পৰিয়ালৰ দৰে এখন ঘৰৰ দৰে আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ সক্ষম হ'ম। ইয়াৰ বাবে সকলোকে আগবাঢ়ি আহি শান্তি শৃংখলা অটুট ৰাখি ইয়াক সমাধান কৰিবলৈ অনুৰোধ কৰিছোঁ, বিশেষকৈ চৰকাৰ আৰু প্ৰশাসন। ধন্যবাদ। DB News।